নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ দীপৰ বিললৈ। দীপৰ বিলত পিকনিক খাবলৈ। চাওক দীপৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে। এয়া দীপৰ বিল। দীপৰ বিলৰ এয়া প্ৰাকৃতিক সৌন্দৰ্য। আজিৰ পিকনিকত কিনো খোৱা বস্তুৰ ব্যৱস্থা কৰা হৈছে, এতিয়া আমি এইসমূহ চাম। আহকচোন বন্ধুসকল, আমি এতিয়া ৰান্ধনীশালালৈ উঠি যাম। এয়া চাওক আমাৰ বন্ধু মৃদুল বসুমতাৰী। মৃদুল বসুমতাৰীয়ে কি বনাই আছে? এইটো হাঁহৰ মাংস, জহা কোমোৰাৰে হাঁহৰ মাংস বনাই আছো। হাঁহৰ মাংস আৰু জহা কোমোৰা। এখেত এজন ভাল কুক, আপোনালোকে দৰকাৰ হ'লে কণ্টেক্ট কৰিব পাৰে। মই ফোন নাম্বাৰটো কৈ দিছোঁ, এইটো নাম্বাৰত কণ্টেক্ট কৰিব, আপোনালোকে এখেতক পাব। বাইদেউ কি কৰি আছে এতিয়া? মই হেল্প কৰিছোঁ সহকাৰী হিচাপে। মই ইয়াতে পাৰ্টনাৰশ্বিপ আমাৰ এইটো এটা নিভা বাইদেউ কিবা এটা কওক। মই কাজু দি মাছ বনাই এয়া কাজু আৰু মাছ। সুন্দৰ। আপোনালোকে খাবলৈ মন গৈছেনে? চাওকচোন, কমেণ্ট কৰিব যাৰ যাৰ খাবলৈ মন গৈছে। এয়া জহা কোমোৰা আৰু হাঁহৰ মাংস। এয়া জহা কোমোৰা আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত এইবোৰ চাউল, ৰামপাল চাউল আৰু বাদাম আলু ভাজি বনি আছে ন? মই দেখুৱাবই পাৰিছোঁ। বাদাম আলু ভাজি হৈ গ'ল। এই চাওক বাদাম আলু ভাজি। আজি আমাৰ এই মাছ ফ্ৰাই আছে। অকল এই 3 পিচে নহয় দেই, আৰু আছে। দেখাত 3 পিচ দেখুৱাইছোঁ। এই আপোনালোকে দীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এয়া চাওকচোন, ৰেল গৈ আছে। পিংকি বিচাৰাচোন, কেঁচা জলকীয়া বিচাৰাচোন। কেঁচা জলকীয়া, বেঙেনা পোৰা, পিঁয়াজ, আদা, কেঁচা জলকীয়া, নিমখ আৰু মিঠাতেল ধুনীয়াকৈ তুমি সানি দিয়া, আৰু মানে গৰমে গৰমে পৰিৱেশন কৰিলেতো বহুত ধুনীয়া হয় খাবৰ কাৰণে। এই চাওক দুজনমান উৎপতীয়া ল'ৰাৰ এই উৎপাত। এই বয়সতো এই উৎপাত কৰি আছে। এয়া চাওক আমাৰ বন্ধু দুজন মানে কি কৰি আছা তোমালোকে? বেঙেনা পুৰি আছো। বেঙেনা পুৰি আছো। বম ফলা বেঙেনা, এই ফলা বেঙেনা সানি পেলাই খাব লাগিব খানা। কেনেকৈ পুৰিছা? প্ৰথমতে তেল লেপি লৈছা নাই? তেল লেপি লৈছো, মাল লৈছো। আপোনালোকে দেখিলে পিকনিকৰ বতৰ। মোৰ লগত আছে মোৰ সতীৰ্থ বৰ্মন, প্ৰণৱ বৰ্মন। এখেতৰো এটা ইউটিউব চেনেল আছে, আপোনালোকে চাব, প্ৰণৱ ব্লগছ। প্ৰণৱ ব্লগ বুলি। এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাব, আপোনালোকে ভাল ভাল ভিডিঅ' পাই থাকিব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।